সকলকে যদি আন্দাজ মই স্বাগতম জনাইছোঁ। মই আছোঁ আজি জামুগুৰি হাটত। হোটেল নিটু আজি চলি আছে 12 চহৰীয়া ভাওনা আৰু এই ভাওনা সম্পূৰ্ণ দৃশ্য দেখাই আছোঁ। সম্পূৰ্ণ ঘৰবিলাকে খেৰেৰে নিৰ্মাণ কৰা হৈছে আৰু ইয়াতে ভাওনা হৈছিল, কিন্তু আমাৰ দুৰ্ভাগ্য আজি আমি শেষৰ দিনা আহিলোঁ। এটা মজা আহিব, অসমৰ ৰাইজ আহিব না আজি নেক্সট আহিব, নেক্সট টাইম আহিব। 206 বছৰীয়া এটা পৰম্পৰা চলি আছে, খুব সুন্দৰ অনুষ্ঠান এটা হয়। 5 বছৰ পিছত আহিব, আপোনালোকে এটা ভাল প্ৰগ্ৰেম দেখা পাব। আচলতে আমি আমাৰ লগৰবিলাক আহিছোঁ আৰু ৰবু চাওক কিমান ধুনীয়াকৈ এটা ঘৰ সজাই থোৱা হৈছে। ব'লক ইয়াত অলপ চাই লওঁ কেনেকৈ কি হৈ আছে। ইয়াত চাওক কিমান ধুনীয়াকৈ সাধাৰণ সম্পাদকৰ এটা কাৰ্যালয় খুব সুন্দৰকৈ সজাই ৰখা হৈছে। বাঁহেৰে নিৰ্মিত এটি ঘৰ, ইয়াত খেৰ দিয়া হৈছে আৰু ফুলবোৰ প্ৰত্যেকটি ঘৰে বাঁহ আৰু খেৰেৰে নিৰ্মিত। আমাৰ ইয়াতে স্থানীয় বিধায়ক আমাৰ পদ্ম হাজৰিকা ছাৰ আছে, আচলতে তেওঁলোক বহি আছে। তেওঁলোকে কিবা আলোচনাত আছে বৰ্তমান। ৰাহুল কেনেকুৱা লাগিলে কোৱা? ভাল লাগিছে আৰু প্ৰত্যেকটো ঘৰে খেৰৰ আৰু বাঁহেৰে নিৰ্মিত। কি ক'বা? তাকে মই ইমান নিদৰ্শনীয় এটা আচবাব দেখি বিৰাট ধুনীয়া লাগিছে। যোৱা বছৰ প্ৰাণজিত কি ক'বা? বহুত ভাল লাগিছে। 226 বছৰীয়া 12 চহৰীয়া ভাওনা জামুগুৰি হাটত প্ৰত্যেক 4 বছৰ বছৰ মূৰে মূৰে হয় ন? নিশ্চয় নিশ্চয়। আমি 5 বছৰ নে 4 বছৰ? প্ৰতি বছৰে অহাৰ সৌভাগ্য হোৱা নাছিলে, কিন্তু এইবাৰ আহিছোঁ, কিন্তু অতিকৈ ভাল লাগিছে। কিন্তু আজি শেষৰ দিনা আহিলোঁ, ভাওনা চাব নাপালোঁ, তথাপিও অতিকে মনোমোহা। প্ৰত্যেকটো ঘৰে বাঁহেৰে নিৰ্মিত, খুব ধুনীয়া এটা আতন্তকাৰী, খুব ধুনীয়া পৰিৱেশ। আচলতে সঁচাকৈ বহুত ধুনীয়া, মানে খুব সুন্দৰকৈ সজাই পৰাই ৰখা হৈছে। আৰু এইটো মুখ্য কাৰ্যালয় যেন লাগিছে, কাৰণ যিহেতু ইয়াত আমাৰ স্থানীয় বিধায়ক পদ্ম হাজৰিকাদেৱ ইয়াত আছে। তেওঁলোকে কিবা আলোচনাত ব্যস্ত হৈ আছে, তথাপিও আপোনালোক দেখুৱাইছোঁ এই ঘৰটো। আৰু সঁচাকৈ খুব মানে অতুলনীয় এটা 12 চহৰীয়া ভাওনা বুলি ক'লে আচলতে প্ৰথমবাৰৰ বাবে আমি উপভোগ কৰিছোঁ, খুব ভাল লাগিছে। আমাৰ এই বন্ধুবিলাকৰ লগত আহিলোঁ, সুযোগ হ'ল, মানে সুবিধা হ'ল আৰু এই ধনে আজি লৈ আহিলে আমাক, তেওঁৰ গাড়ীখন আছে কাৰণে। বহুত আহে ফটো উঠিবলৈ, আৰু ইয়াতে ইয়াৰ পৰিৱেশ যি নান্দনিক পৰিৱেশ, যি ভক্তিমূলক পৰিৱেশ, ভক্তিৰ ৰসৰে ভৰপূৰ এক টেডি হাউচ। অৱসৰ ইয়াত বিপণীসমূহ ইয়াতে আছে। আপোনালোকে যদি ইয়ালৈ আহে, মানে এইবাৰ আচলতে এইবাৰতো শেষেই হৈ গ'ল, তথাপিও এইবাৰ চাওক। ইয়াত সোমা ইয়াত কি আছে চাওঁ। আগৰ অসমীয়া পিঠা পনা জা জলপানৰ ক'ত আছে? আমি অসমীয়া পিঠা পনাৰ জা জলপানৰ সম্ভাৰ। আমাৰ ইয়াত বাইদেউসকল আছে। কি পিঠা আছে বাইদেউ? পিঠা আছে, পিঠা ৰুটি আছে। দাদা কি ইউটিউব বনাইছে আপুনি? আপোনাৰ মই ছাবস্ক্ৰাইবাৰ হয় দেই। এইজন মোৰ ছাবস্ক্ৰাইবাৰ হয়, মোৰ ছাবস্ক্ৰাইবাৰ পাই নহয়, এনেই কৈছে, মোৰ লগৰ হয়, মোৰ ছাবস্ক্ৰাইবটো কৰিছে। এয়া অসমীয়া পিঠা পনা আহিলোঁ, কিন্তু সেই দুৰ্ভাগ্য আমাৰ পিঠা পনা শেষ হৈ গ'ল। এতিয়া উপায় নাই, ৰুটি আছে মাত্ৰ। সেলফি পইণ্ট চেলফি উঠিলে পইচা দিব লাগিব চাগে। য'ত আছে 10 টকা। এই জাপিবিলাক কেই টকা? এইবিলাক 700 টকা। বাপৰে বহুত দাম। 700 টকা আৰু এই টকা। ভিতৰত চেলফি পইণ্ট 10 টকা।
10 টকা দিয়ক আৰু চেলফি উঠক 60 চেলফি পইণ্ট সেলফি পয়েন্ট ভিতৰত আছে দুবাইকো আমাৰ 10 টকা নাই 10 টকা নাই আমাৰ নাই খুচুৰা নাই ঐ ৰাহুল কি খাবা ইয়াৰ আহিব বা ভোকে লাগি আছে কি কৰে ভোক লাগিছে আবেলি ঘৰৰ পৰা 4টা বজাতে ওলালো না আমি খাম নেকি কি খোৱা হ'ব আৰু এজন আমাৰ দাদা আমাৰ লগত আহিছে কিন্তু যি খাই তাকে খাম দামী 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 250 টকা কি খাব কি খাব কৈ দিয়ক ভেজ চাও খাওঁ হা ভেজ চিকেন বিৰিয়ানী কি খাব ভেজ চাও তনে কি খাবি ভেজ চাওমিন অৰ্ডাৰ কৰিছোঁ হা চিকেন চাওমিন চিকেন চাওমিন খাই আৰু ৰুবুৱে কি খাবি কৈ দে মইতো ভালকৈ নকওঁ জানোৱেই হা মই ভালকৈ নকওঁ জানোৱেই কৈ দে তোৰ ভিডিঅ'ত কবি তই ৰ'ব আমিও কিবা কিবি খাই লওঁ এখন নেমুখন ইয়াত দিয়া আছে ইয়াত দিয়া আছে এই চুলি ওলাইছে নাখাওঁ অৰ্ডাৰ কেঞ্চেল চুলি ওলাইছে নাখাওঁ ইয়াত চুলি ওলাইছে খোৱাৰ চুলি ওলাইছে না চুলি ওলাই গ'ল কিন্তু চব ওলাইছে আমাৰ প্লেট ওলাব এইবোৰ নাখাওঁ নাখাওঁ কি হ'ল চুলি ওলাই গৈছে খানা নাখাওঁ চুলি ওলাইছে নাখায় একো নাই চুলি আমাৰ তাত নোলাই না তাৰ প্লেটত ওলাইছে আমাৰ প্লেটত ওলাব চুলিয়া শেষ কৰি দিলে পাছপোৰ্ট এইখনত চুলি ওলাই গ'ল কিন্তু কি ক'ম দুৰ্ভাগ্য আৰু কি খাবি ঘৰখনি যাবি নেকি ঐ ৰ'ব ক'ত সোমাবি যাব পাৰিব ক'ত সোমাবি চক্ৰ বিহু ইয়াত চক্ৰ বিহু আছে নেকি ব'লক এবাৰ আমি ৰবুৰ মতে আমি চক্ৰ বিহুত সোমাই যাওঁ আপোনালোকেও উপভোগ কৰি থাকক ভিডিঅ'টো সম্পূৰ্ণকৈ চক্ৰ বিহু ক'ত আছে ৰবুৱে দেখাই দিব ৰবু ক'ত আছে চক্ৰ বিহু চুলিকেইডাল দীঘল হৈছে নাই চুলি একদম দীঘল আছে লৈ যাব খাই দিবি নেকি সঁচা কথা মই খাই দিম ল'ৰাটোলৈ ল'ব ধনে কিন্তু দুৰ্ভাগ্য আমি খাই দিম বুলি ভয় কৰিছে লৈ যাব লাগিব খাই দিব এইটো জলপি খাওঁ নেকি এইটো জেলপি চাওক কিমান ডাঙৰ এই এটাকে লওঁ জেলেপি আমাৰ ৰবুৱে জেলেপি খুৱাব বোলে সকলোৱে জেলেপি এক পোৱামান খাই লওঁ চবেই পেট ভৰাই এই এফুৱাই নহ'ব ইয়াত চুলি ওলাব ইয়াত আকৌ চুলি ওলাব নে দাড়ি ওলাব আকৌ নাই চুলি ওলা মানুহ নাই দাড়ি ইয়াত দাড়ি ওলাব নেকি আকৌ মানে এবাৰ আমি এখন হোটেলত গৈছোঁ চুলি ওলালে এবাৰ ভয় আছে দাড়ি ওলাই যায় ৰ'ব কি খাবি কৈ দে জেলেপি আৰু জেলেপি এটা যে তাত যে চুলি ওলাইছে দাড়ি ওলাব নেকি জেলেপি এটা ৰহস্য আছে তই জাননে কি তোৰ ছাবস্ক্ৰাইবাৰবিলাকে চাগে বহুতে নাজানে ক জেলেপি ৰহস্যটো এইটো যে মানে বেয়াকৈ ল'ব নালাগে দেই কোনেও অঁ ক বেয়াকৈ ভাবিলে চব বস্তুৱে বেয়া হয় অঁ ভালকৈ ল'ব লাগে বেয়া বস্তুটো ভাল হৈ যায় দেই কৈ দে তই মনে থাক আমাৰ এজনে আহিয়ে খোৱা আৰম্ভ কৰি দিলে লৈ খাম মই নাখাওঁ নাই ভজা বস্তু নাখাওঁ মই দিয়ক এটা জেলেপি লৈ জেলেপি এখন আৰু দুখন ডাবল ডাবল জেলেপি এইটোতো পূৰা ভাল হৈছে এই খাবলৈ কৈ মিঠা নাই টেঙা পইচাটো ঘূৰাই আনিবি নহয় আমি আজি ভঙা বজাৰ চাব আহিলোঁ ভঙা জেলপিও ভঙা বজাৰো ভঙা আৰু কিবা কওক কিনো কম ক'বলৈ তাৰ বাকী আছে কি আৰু
যাক ভঙা দোকানত সুধি আছে কি আছে বুলি উত্তম দা কি উত্তম দা কি হ'ল দাদা কোথা থেকে আসা তুমি যিখন দোকান সামৰিছে সেইখন দোকানতে তেওঁ কিবা বস্তু বিচাৰি আছে নাই নাকি তোমার তাহলে এখানে 3 তলা লাগাতে লাগছিল দোকান বন্ধ করে কিন্তু ওলাব পাৰিম নাজানো আমি ঘূৰি আছো বহু সময়ত ঘূৰি আছো কিন্তু এইটো বাটটো আছে নাই ওলাব পাৰিম নাই ওলাব পাৰিম আচলতে সঁচাকৈ চক্ৰবেহুৰ নিচিনা এইটো অঁ অভিমন্যু সোমাইছিলে এবাৰ আমি সোমালোঁ আমি ৰাস্তা নাই পোৱা কি ওলাব পাৰিম নাই ধনগিৰি ওলাব পাৰিম নাই ঘূৰি আছোঁ কিন্তু নাই পৰা নাই এইটো আমাৰ লগৰ কেইজন হেৰাই গ'ল ঐ মই ইয়াত থাকিলোঁ যে ক'লৈ গ'লোঁ মই ইয়াত থাকিলোঁ বেলেগ ৰাস্তা বাইদেউ ওলাব পাৰিম নাই আমি এইফালে ঘূৰি যে আকৌ উল্টা ঘূৰিব লাগিব অ হ'ল শেষ আজি শেষ হৈ গ'লো আমি ইয়াতে ঘূৰি থাকোঁতে আজি কিয় ৰাতি হৈ যাব ৰাতি পুৱাই যাব আকৌ উল্টা ঘূৰি আছোঁ কি হয় চাই লওক কৈ আছোঁ হেৰাই যোৱাৰ সম্ভাৱনা বহুত বেছি নে কম ক'ব পৰা নাই কিন্তু বাৰেশ্বৰী ভাওনাৰ সেই যিটো মানে চক্ৰবিহু আচলতে চক্ৰবিহু বুলি কৈছে ওলাব পাৰিম নাই মই অলপ সন্দেহ হৈ গ'ল আমি আকৌ একেটা ৰাস্তাৰে ঘূৰি আহিলোঁ ঘূৰি আছোঁ কিন্তু এতিয়ালৈকে পোৱাই নাই ওলাবতো দেখ না এইবাৰ ওলাম ঐ এবাৰ ওলাম নাই ওলাই গ'লো ধুনীয়াকৈ সুন্দৰকৈ চাওক ওলাই গ'লো বেলেগ এটা পৰিৱেশ সৃষ্টি নকৰিবা এতিয়া আমি গ'লো দাদাই ওলাব দিছে যিহেতু প্ৰদৰ্শনী শেষ হৈ গ'ল ইতিমধ্যে ওলাই গ'লো আমি ঐ ৰ'ব কেনেকৈ লাগিলে একদম মজা মই ওলাব পাৰিছোঁ আমি অভিমন্যু সাধু শুনা নাই কিন্তু চক্ৰবেহুটো সোমাইছোঁ ওলাইছোঁ অভিমন্যু নোৱাৰা কাম আমি পাৰিম তো চাওক এইবিলাক আপোনালোকে কন্যকা বহুমুখী পাম মানে ইমান সুন্দৰকৈ বাঁহেৰে নিৰ্মিত খুব সুন্দৰকৈ সজাই পৰা ৰখা হৈছে কিতাপ আছিলে ভৰলীপৰীয়া কন্যাকা বহুমুখী পাম জামুগুৰি হাট আচলতে এই পাম্পৰ যিটো মানে দৃশ্য সেই দৃশ্যটো ইয়াত চাগে প্ৰতিফলিত হৈছে খুব সুন্দৰ ইয়াত এটি নামঘৰ দেখিবলৈ পাইছোঁ আচলতে খুব সুন্দৰ এক সৌন্দৰ্য ইয়াত শংকৰদেৱ কলাক্ষেত্ৰৰ প্ৰদৰ্শনীসমূহ ইয়াত কৰা হৈছিলে কিন্তু আমাৰ দুৰ্ভাগ্য আজি দুৱাৰ বন্ধ হৈ গ'ল যিহেতু আমি
বিপণীত উপস্থিত হ'লোঁ আৰু ইয়াত বিভিন্ন ধৰণৰ কিতাপ কিনিব পাৰি বা ইয়াত বিক্ৰী কৰিছে, বহুত লোক আহিছে। তো প্ৰাঞ্জিতা কি ল'লা কৈ দিয়া এবাৰ। বহুত বিচাৰি ইন্দ্ৰাণী ফাৰ্মা আবিৰখন বিচাৰি পাইছোঁ, কেইবাখনো দোকান ঘূৰিলোঁ কিন্তু পোৱা নাছিলোঁ। শেষত গৈ পালোঁগৈ আবিৰ। পঢ়াৰ খুব হেঁপাহ আছিলে কিন্তু অৱশেষত পালোঁগৈ। 440 টকা প্ৰিণ্ট আছে কিন্তু 400 টকা লৈছোঁ দেই। এনেকুৱা সুবিধা আছে মানে। ইমান ডাঙৰ গীতা ওলাইছে, ইমানটো মোক নালাগে, মোক লাগে সৰু গীতা, সৰু পকেট গীতা হ'বলৈ। কি কৰিব সৰু গীতা? লাগে গীতা মানে বহুত ডাঙৰ বস্তু, এক্সিডেণ্টৰ পৰা বাচিবৰ কাৰণে সৰু কিতাপ ব্যৱহাৰ হ'ব। থাকে নাই গাড়ী এনেকৈ চেপ্টা হৈ যাব, কিন্তু আপুনি বাচিব। সৰু কিতাপ লাগে, সেইকাৰণে সৰু গীতা লাগে। ডাঙৰখন কিয় নালাগে? এক্সিডেণ্ট আমি অসমত থকা সকলো অসমীয়া অঁ এইটো খুৱাই দিয়ক। নাখায় নেকি? খুৱাই দিয়া, মই দাঁতকেইটা মেলি দিয়া। অঁ খাব এৰি দিয়া, এৰি দিয়াচোন। আমাৰ মানে লগৰ দাদাজনে পুৰা জমাই আছে। কি হ'ল হাতীটো, কি হ'ল? আৰু এইটো গণেশ স্বাস্থ্য সেৱা শিবিৰ সকলো ইয়াত এভেইলেবল আছে। হঠাৎ যদি কাৰোবাৰ দুৰ্ঘটনা হয় তেনেহ'লে এই স্বাস্থ্য উপসমিতিত খবৰ কৰিলে তেওঁলোকে সহায় আগবঢ়াব। এতিয়া মানে মানুহ সেৰেঙা হৈছে, যিহেতু ৰাতি প্ৰায় হৈ গৈছে। পুলিচ কণ্ট্ৰল ৰুম শোণিতপুৰ DEE। কি হ'ল টেবলেট কি আনিলে? জমনি কৰি মাথা বিষৰ টেবলেট লৈ আহিছে। টেবলেট দেখাই দিয়ক এবাৰ। ফ্ৰণ্টত ফটো নুঠিলোঁ নহয়। যিমানখিনি দেখালোঁ চালোঁ ঘূৰিবলৈ, যিহেতু এটা বৃহৎ এৰিয়াত ইয়াত অনুষ্ঠানবিলাক হৈ আছে, তো আমি সকলো চাব পৰা নাই। বৃহৎ এৰিয়া মানে আৰু আচলতে চিনিও পোৱা নাই কোনফালে গ'লে কেনেকৈ পায়। তো আপোনালোকক যিমান পাৰোঁ গোটেইখিনি দেখাবলৈ চেষ্টা কৰিলোঁ আৰু ভিডিঅ'টো ইমান এটা সামৰণি মাৰিছোঁ। আপোনালোকে ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰি দিব। আৰু বাৰচৰণীয়া ভাওনাৰ পৰৱৰ্তী সময়ত যেতিয়া আপোনালোকে যদি গম পায় তেনেহ'লে বাৰচৰণীয়া ভাওনা চাবলৈ আহিব বুলি আশা কৰিছোঁ।